Hello viewers, welcome to my YouTube channel Noyon Sanai Official. আজি লৈ আহিছো আপোনালোকৰ ওচৰলৈ ৰেচিপি আৰু ৰেচিপিটো হৈছে পনীৰ মটৰ আৰু পনীৰ মটৰ লগত যদি ৰুটি হয় কি মজা আৰু মই খাই ভাল পাওঁ সেই গতিকে আপোনালোকৰ ওচৰলৈ লৈ আহিলো পনীৰ মটৰ ৰেচিপিটো এবাৰ আপোনালোকে চাই লওক আৰু আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব পাৰে বহুত সোৱাদ বহুত টেষ্টি চাওকচোন এবাৰ দেউতাকে পিজ্জা অৰ্ডাৰ দিছিলে আৰু পিজ্জা আহি গ'লে আৰু তাই স্কুলৰ পৰা অহাৰ আগতে পিজ্জাটো আহি গ'ল আৰু এনেকৈ পিজ্জাটো মই খুলি চাইছোঁ কিন্তু খুলিবলৈ নিদিলে গোটেইটো দেউতাকে এতিয়া কৈছে যে ছাৰপ্ৰাইজ হয় চানাইৰ কাৰণে থৈ দিছোঁ তাই আহিলে এইটো খুলি চাব আৰু থৈ দিওঁ যিহেতু ছাৰপ্ৰাইজ আৰু এতিয়া বলক মই পাকঘৰলৈ আহি গ'লোঁ পাকঘৰত মই এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ এটা ৰেচিপি তো আৰম্ভ কৰিছোঁ ৱেলকাম বেক টু মাই চেনেল মোৰ সকলো ভিউৱাৰ্ছলৈ মই ৱেলকাম জনালোঁ আৰু লগতে মই আজি আপোনালোকৰ ওচৰলৈ আনিছোঁ এটা ৰেচিপি আশা কৰিছোঁ আপোনালোক সকলোৱে পচন্দ কৰিব আৰু এয়া গৰম কেৰাহীত মই এতিয়া দিছোঁ 3 চামুচৰ সমান ৰিফাইন তেল আৰু এতিয়া মই দিম যদি বাটাৰ আছে আপোনালোকে বাটাৰো দিব পাৰে নিদিলেও কথা নাই কিন্তু মোৰ তাত বাটাৰ আছিলে গতিকে 2 চামুচ জোখত মই বাটাৰ দিছোঁ আৰু বাটাৰটো অকণমান গলিবলৈ দিছোঁ অকণমান চামুচেৰে লৰাই দিলোঁ যেহেতু গৰম হৈয়ে গ'ল আৰু বাটাৰখিনিও গলি গ'ল আৰু এতিয়া মই ইয়াতে ঢালিম পনীৰখিনি সুন্দৰকৈ টুকুৰাকৈ কাটি ল'লোঁ গোটেই পনীৰখিনি মই ইয়াত দি দিলোঁ মোৰ পনীৰ পৰিমাণটো আছিল 250 গ্ৰাম আৰু এতিয়া লাহে লাহে পনীৰখিনি ভাঙিব নালাগে যাতে তেনেদৰে মই লাহে লাহে পনীৰখিনি জেগাই জেগাই তেলত পেলাই দিলোঁ আৰু লগতে সঘনাই লুটিয়াই আছোঁ এনেদৰে ঘনে ঘনে মই পনীৰখিনি লুটিয়াই আছোঁ যাতে পনীৰখিনি ৰাংচিয়া হৈ নাযায় বেছিকৈ আৰু বেছি ৰঙা হ'বলৈ দিব নালাগে মই এনেকৈ অলপ অলপ ৰাংচিয়া হ'বলৈ দিছোঁ আৰু বেছি ৰঙা হ'লে দেখিবলৈও ভাল নালাগে পনীৰখিনি বগা হৈ থাকিলে বেছি ভাল লাগে বিশেষকৈ মই ভাল পাওঁ সেইকাৰণে অকণমান ৰাংচিয়া হওঁতেই মই উঠাই দিলোঁ এয়া মোৰ পনীৰ হৈ গ'ল আৰু এইখিনি হৈছে গৰম পানী আৰু সাইডতে মই পানীখিনি গৰম কৰি ৰাখিছোঁ যাতে প্ৰয়োজন অনুসাৰে মই দিব পাৰোঁ আৰু ইয়াৰ লগতে মই পিয়াজ পেলাই দিলোঁ কেৰাহীত যেহেতু গৰম হৈ আছিলে কেৰাহীখন পিয়াজখিনি লাহে লাহে মই অলপ সময় ভাজি আছোঁ অকণমান মৰহিবলৈ দিম পিয়াজ পিয়াজখিনি লাহে লাহে মৰহিবলৈ লৈছে আৰু ইয়াতে মই 1 ইঞ্চি জোখত আদা আৰু 7-8টামান নহৰু মই ইয়াত পেলাই দিলোঁ কেঁচা জলকীয়া 3-4টা ইয়াত দি দিলোঁ আৰু অলপ ভাজি থাকিম যাতে আৰু অলপ মৰহি যায় সিজে আধা সিজাকৈ ৰাখিব লাগিব আৰু এতিয়া মই ইয়াতে ঢালিম কাটি থৈছোঁ 5টা বিলাহী সৰু সৰু বিলাহী সেই গতিকে মই 5টা দিছোঁ আৰু এই কাটি থোৱা বিলাহীকেইটা ইয়াতেই দি দিলোঁ এতিয়া অকণমান নিমখ ছটিয়াই দিলোঁ পাছত আকৌ দিম নিমখ সেইটো জোখমতে গতিকে বৰ্তমান পিঁয়াজ বিলাহী এই সকলোখিনি যাতে সোনকালে সিজে সেইকাৰণে মই নিমখ অকণ দি দিছোঁ আৰু এনেকৈ লৰাই আছোঁ ঢাকন মাৰি দিছোঁ যাতে সিজি যায় সোনকালে আৰু 1-2 মিনিট ৰখিম যাতে মিশ্ৰণটো ধুনীয়াকৈ সিজে ধুনীয়াকৈ সিজিছে আৰু এতিয়া মই এইখিনি নমাই লৈ পেলাই ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ডিং কৰি ল'ম
এয়া হৈ গ'ল মোৰ। এইখিনি হৈছে বিলাহীৰ পেষ্ট। এতিয়া মই পুনৰ কেৰাহীখন আকৌ জুইত পাতি দিলোঁ, গৰম হ'বলৈ দিছোঁ আৰু ইয়াৰ লগতে এতিয়া মই দিম 4-5 চামুচৰ জোখত ৰিফাইন অইল। তেল গৰম হৈছেই। এতিয়া মই ইয়াত দিম গোটা জিৰা এচামুচ আৰু তেজপাত, লগতে 4টা লং আৰু 2টা শুকান জলকীয়া। এনেদৰে অকণমান লৰাই ল'ম আৰু এতিয়া মই দিম এচামুচ ৰেড চিলি পাউডাৰ, 1.5 চামুচ ধনিয়া গুড়া পাউডাৰ আৰু 1/2 চামুচ হালধি। গোটেই মিশ্ৰণটো ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এইখিনিতে মই এতিয়া ঢালিলোঁ পেষ্টটো। ধুনীয়াকৈ লৰাই গোটেই মিশ্ৰণটো যাতে মছলাখিনি যাতে তাত সোমাই ধুনীয়াকৈ মই লৰাই আছোঁ আৰু ঘনকৈ লৰাই আছোঁ। আৰু ইয়াতে মই অকণমান দিম পানী, এই বাতিটোত যে লাগি থকা মছলাখিনি যাতে তাত গুচি যায়, সেইকাৰণে অকণমান পানী দি আকৌ পুনৰ ভাজি আছোঁ। এনেকৈ মই ঢাকন মাৰি দিলোঁ। ঢাকনখন 5-6 মিনিট সময় এনেকৈ ৰাখিম। এইখিনিতে মই পানীত থৈ দিয়া পনীৰখিনি বাতিলৈ কাঢ়ি থৈ দিলোঁ আৰু লগতে মটৰখিনিও যোগাৰ কৰি ল'লোঁ। আৰু পেষ্টটো যাতে তলত লাগি নাযায়, মই অলপ আকৌ ঢাকন খুলি ভাজি ল'লোঁ। দেখিছোঁ আৰু অকণ সিজিবলৈ বাকী আছে, পুনৰ ঢাকন মাৰি দিলোঁ। গোটেই প্ৰচেছটো মই জুইডাল একদম কমত দি পেলাই ভাজি আছোঁ যাতে তলত লাগি নাযায়, সেইকাৰণে মই ঘনে ঘনে ঢাকন খুলি ভাজি থাকিবলগীয়া হৈছে। আপোনালোকেও ঠিক তেনেদৰে ভাজি থাকিব, কাৰণ তলত লাগি যোৱাৰ চান্স থাকে। জুইডাল যেতিয়া বৰকৈ দিব তেতিয়া সঘনাই ভাজিব আৰু যেতিয়া ঢাকন মাৰি দিব তেতিয়া চিমত থৈ পেলাই ভাজিব লাগিব। আৰু মোৰ এয়া হৈছেহিয়ে, মিশ্ৰণটো দেখিছে কোৱান্টিটিটো কমি আহিছে, মানে ইয়াৰ যিখিনি কেঁচা ভাৱ আছিলে গুচি গৈছে আৰু লগে লগে ভাজ খাইছে। 5 মিনিটমান সময় মই এনেকৈ সঘনাই লৰাই থাকিলোঁ। সঘনাই লৰাই থকাৰ পিছতে আপোনালোকে দেখিছে গ্ৰেভিটো বহুত ডাঠ হৈ গৈছে আৰু মই লগতে মটৰখিনি ঢালি দিলোঁ আৰু সুন্দৰকৈ আকৌ ভাজিবলৈ লৈছোঁ। মই যিহেতু জুইডাল অলপ বেছিকৈ দিছোঁ, সেইকাৰণে মই সঘনাই লৰাই আছোঁ। আৰু এইখিনিতে মই অকণমান পানী দি দিছোঁ, কাৰণ বস্তুখিনি বহুত ডাঠ হৈ গৈছে, সেইকাৰণে মই অকণমান পানী দি পুনৰ লৰাই আছোঁ। এইবাৰ এবাতি আৰু পানী দিলোঁ। ঢাকনখন মাৰি দিলোঁ আকৌ 5-6 মিনিটৰ কাৰণে। এইবাৰ ঢাকন খুলি পুনৰ নিমখ অকণ দি দিলোঁ, কাৰণ মই আগতে অলপ দিছিলোঁ আৰু এতিয়া নিজে জোখ কৰি চাই পেলাই আকৌ এবাৰ দিলোঁ। আপোনালোকেও তেনেকৈ জোখত দিব। এতিয়া মই দিম ইয়াতে পনীৰখিনি এনেকৈ ঢালি দিলোঁ। চাব ভাঙি নাযায় আৰু লাহে লাহে পনীৰখিনি মিশ্ৰণ কৰি দিব। দেখিবলৈ বৰ ধুনীয়া হৈছে আৰু গন্ধটো যে ইমান ধুনীয়া হৈছে, আপোনালোকে নিজে এবাৰ ট্ৰাই কৰিব। আৰু মই এতিয়া দিম এইখিনিতে কচুৰি মেথি এচামুচ। কচুৰি মেথিটো টেৱাত অকণমান গৰম কৰি হাতেৰে মোহাৰি গুড়া কৰি লৈছোঁ। লগতে অকণমান গৰম মছলা, 1/2 চাহ চামুচ দিলেও হ'ব গৰম মছলা, আৰু লগতে কচুৰি মেথি দিলোঁ আৰু এয়া দিলোঁ কেঁচা ধনিয়া। গন্ধটো ইমানেই ধুনীয়া লাগিছে কি ক'ম আৰু।
মোৰে খাওঁ খাওঁ লাগি গৈছে। আপোনালোকেও চাবচোন ট্ৰাই কৰি এনেদৰে। ঢাকন মাৰি দিলোঁ যাতে গন্ধটো ওলাই নাযায় আৰু ধুনীয়াকৈ বস্তুখিনি সিজি থাকে। আৰু এতিয়া দেখিছে আপোনালোকে কিমান ধুনীয়া লাগিছে দেখিবলৈ, ৱাও। আৰু লগতে মই বনাইছোঁ ৰুটি, আৰু আমাৰ ব্ৰেকফাষ্টটো ভাবিলোঁ এনেদৰেই খাম। ৰেডি কৰিলোঁ আৰু ইয়াৰ ৰুটি বনালোঁ। ৰুটি আৰু পনীৰ লগত মই এতিয়া তেখেতক খাবলৈ দিম। এইয়া মোৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ ৰুটিৰ লগত। এতিয়া মই তেখেতক খাবলৈ দিওঁ আৰু তেখেতে খাই কেনেকুৱা পায়, নিশ্চয় ভালেই পাব চাগে। আৰু এয়া মই ধুনীয়াকৈ সজাই লৈ তেখেতক খাবলৈ দিওঁগৈ। মোৰ এই মটৰ পনীৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু লগতে শ্বেয়াৰো কৰি দিব। যিসকল নতুন তেওঁলোকে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। A few moments later. স্কুলৰ পৰা চানাই আহি পাই গ'লহি। তাই উৎপাত কৰিছে, পিজ্জা বোলে খাব। দেউতাকে কৈ আহিছে পিজ্জা এটা আহিছে বুলি, ছাৰপ্ৰাইজ ভাঙিয়ে দিলে। এতিয়া মই তাইক দেখাইছোঁ, এইটো হ'ল পিজ্জা। আমাৰ চানাই পূৰা এক্সাইটেড হৈ আছে। বহুত টেষ্টি লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু এইটো মাষ্টাৰ চেফটো বহুত ভাল লাগিছে। ফটোটো যে দিছে তোমাৰ ফূৰ্তি লাগিছে ন? বহুত দিনৰ পৰা কৈ আছিলা পিজ্জা খাওঁ বুলি, এতিয়া পাই গ'লা পিজ্জা। আগতে বাৰ্গাৰ খাইছিলোঁ, এতিয়া পিজ্জা। কিন্তু পিছতকে মোক ফ্ৰাইজ লাগিব। অ'কে, পিছত আমি ফ্ৰাইজ কিনি দিম দেই। ঘৰটো ৰ'বা দেউতাই খুলি আছে, ৰ'বা কেনেকৈ খুলিছে চোৱাচোন। বহুত টান আঠা মাৰি দিছে ন? আৰু ৰেড ৰেড আঠা চাবি দিয়ে কাটি দিছে। আৰু এতিয়া আমাৰ পিজ্জা ওলাই আছে। টেং টেং 1 2 3 ক'বা দেই। এইটো পিজ্জা, ৱাও কেনেকুৱা পিজ্জা। ইয়াত চিজ আছে। তুমি নুচুবা, হাত ভৰি ধুই পেলাইহে দেই। হেণ্ড ৱাছ কৰি লোৱা। কিবা চাকু আছে, এনেকে ৰোল নিচিনা কৰি পেলাইহে কাটে, এনেকে লৈ পেলাই। এটা ৰোলিং চাকু আছে, সেইটো দি কাটে। এইটো পনীৰ হয়। পনীৰ? কিন্তু তুমি টাচ নকৰিবা, তুমি ড্ৰেছ কৰি আছা, হাত ভৰি ধোৱা, ধুনীয়াকৈ চেঞ্জ কৰি লোৱা, তাৰপিছত আমি পিজ্জা খাম। কেনেকুৱা? ঠিক আছে, চাৰ্কুল নিচিনা কৰা। এইটোতে দি দিওঁ, এনেকৈ এইটোতে দি দিওঁ। এইটো মোৰ হয়, এইটো মোৰ হয়। চচ লাগি গ'ল। এইটো মই তোমাক খুৱাই দিম এতিয়া। চচৰ লগত খাওঁতে বেছি ভাল লাগিছে। চচৰ লগত খাওঁতে বেছি ভাল লাগিছে। বহুত টেষ্টি।